কি হ'ল যোগেন অকলে অকলে ঘৰত আছে নে কি? ঘৰত দেখোন বোলা মানে একদম নিমাওমাও হৈ আছে, ঘৰত মানুহ নাই নেকি? এই চব বাও ধানৰ খেতি কৰিছে। ধানটো নিয়াব হৈছে না বন গজিছে, বনটো মানে আঁতৰাব গৈছে চব। এইবাৰ বাও খেতি বহুত বেছি লগাইছো নেকি? লগোৱাটো বহুতে লগাইছিলোঁ, কিন্তু বনটো বেছি হৈছে। এতিয়া মানুহ লগাইছোঁ আৰু বনটো মানে নিয়াবৰ কাৰণে, বনটো উঘালিবৰ কাৰণে বহুত মানুহ লগাবলগীয়া হৈছে। কি বা হয় এইবাৰ দেখোন পানী দেখোন বহুত বেছি উঠিছে। মৰে নে জীয়াই নে পাওঁ নে নেপাওঁ ক'ব নোৱাৰিছোঁ আৰু। পানীটো অহাৰ আগতে আৰু যেনে তেনে খেতিটো উঠাই ল'ব পাৰিলে ভাল আছিল ন। তাকে ভাবি আছোঁ, ভগৱানে জানে আৰু কি কৰে। লগোৱাটোতো বহুত লগালোঁ বাৰু ধান এইবাৰ। ভাল হ'লেতো একদম আৰু বছৰটোৰ কাৰণে চিন্তা নাই আৰু। বছৰটোৰ কাৰণে খেতিটো কৰি ল'লে আৰু মানে সুবিধা হয় আৰু। পিছে তই ইফালে অহা কাৰণটো কি বাৰু? কিবা বিচাৰিছ নে কি? আহিছিলোঁ, গাহৰি পোৱালি দুটামান লাগিছিলে পুহিবলৈ। মানে কৈ আছে মাইকী মানুহে বোলে গাহৰি পোৱালি দুটামান কিনিছে, মই ঘৰতে পুহিম। মানে সেইটো কাৰণে আহিলোঁ ইফালে বিচাৰি। তহঁতৰ ঘৰত আছে জানো আৰু? আছিলে, আমাৰ ঘৰত আছিলে, কিন্তু মই যোৱা সপ্তাহতে পোৱালি গোটেইখিনি বেচি দিলোঁ আৰু। এতিয়াতো নাই। মই চাওঁ বাৰু এইফালে আগফালে যি মানুহ ঘৰ যে আছে তাতে মানে পোৱালি অকণমান দেখিছিলোঁ, সুধি চাব পাৰ তাত। কোন ঘৰ বা মানুহ আছিলে? অলপ দেখাই দেচোন বাৰু, মই গৈ পেলাই সুধোঁ কথাটো। মোৰ ঘৰৰ পৰা 3 ঘৰ পাৰ হ'লে 4 নম্বৰ ঘৰটোতে আছে গাহৰি। ঢেৰ পোৱালি দেখিছোঁ মই, বেচিব চাগে। হয় নেকি? তেতিয়াহ'লে মই তাতে এবাৰ সুধি চাওঁ, পালেতো ভালেই আছিলে। বজাৰৰ পৰা আনিলে বেয়া, গম পাইছ নে? কি বা আহে, বেয়া আহে নে ভালে আহে ক'ব নোৱাৰি। সেইটো কাৰণে বোলে গাঁৱৰ পৰাই লৈ গ'লে পোৱালিকেইটা মানে নিশ্চিন্ত মনে পুহি থাকিব পাৰিব। সেইটো হয় বাৰু দেই, গাহৰি বজাৰৰ পৰা অনাটো বৰ বেয়া কথা। ভালে বেয়াই বেছি দিয়ে। মানে পাছত আজিকালি যিহে দাম, এটা গাহৰি পোৱালি মৰি গ'লেতো বহুত লোকচান হয় ন। দে তেতিয়াহ'লে মই যাওঁ, গৈ মানে সিহঁতৰ ঘৰত সুধি চাওঁ। পালে আৰু ভালে আছে, নেপালে আৰু অলপ 2-4 ঘৰ বিচাৰিব লাগিব। যা যা। ময়ো এই বাৰীত কাম অলপ আছে, কামখিনি কৰি মেলি আৰু গাটো ধুই মেলি অলপ শুব লাগিব।